ত্ৰিদিপ ছাৰে কি ক'ব বিচাৰিছে সৰ্ববড়ো ছাৰক হাৰাব বিচাৰিছে এইটো কমপ্লিট ফ'কাছত আহি গ'ল এইবাৰো চাওকচোন খেলা হৈছে এতিয়া আমাৰ লগতে খেলা হ'ল আৰু লগতে সৰ্ববড়ো ছাৰৰ লগতে খেলা হৈ গ'ল সৰ্ববড়ো কি হাৰিব লাগে হাৰাই দিব বিচাৰিছে নহ'ব এনেকুৱা আপুনি চাওক ভালকৈ ইলেকশ্যন খেলক ৰিয়ন ছাৰ আৰু ৰিয়ন ছাৰে কি কৰে ৰাতি 2টা বজালৈকে মানে গালি কৰে এই যে মই যে মানুহ পঠাইছে সেইটো বিচাৰি আছে মইতো জানো না ক'ত বিচাৰিব ক'ত পাব নাপায় আপুনি মই চব জানো ছাৰে খঙতে কৰ্মচাৰীবিলাক গালি দি আছে হা এই অবিনাশে বোলে মানুহ পঠাইছে বিচাৰচোন বুলি কৈছে হা মই মানুহ আছে না মই ক'ম আপোনাৰ 5 তাৰিখ 6 তাৰিখে আপোনালোকক জনাম নহয় 5 তাৰিখ 6 তাৰিখে যদি অবিনাশে যদি ৰিজইনিং কৰিব নোৱাৰে মোৰ অবিনাশে নহয় মই চিধা কথা কওঁ আৰু সেইকাৰণে এতিয়া ৰিহু দিবে ছাৰে কথা কৰা হৈ গ'ল আৰু কেনে অবিনাশে মানুহ পঠাইছে এইটো পাত্তাই পোৱা নাই মানে स्पिकार त्रिदिप दैमारिया नोंथांनि सायाव बायदिसिना सोंखारिदों नोंथाङा मा बुङो মই আপোনাক ধন্যবাদ দিছোঁ এতিয়া ত্ৰিদিপ दैमाৰীয়ে মোক সেইদিনা কৈছে যে মোক বোলে দালাল বুলি কৈছে কিন্তু মই দালাল না নিজে দালাল এইটো নিজে চালেই হ'ল এতিয়া মোক কয় যে বোলে কাৰণে পইচা খাইছে বোলে হাৱাতে বোলে কিবা বনাইছে কি বুলি কয় বোলে বিল ওলাই লৈছে মই ঠিকাদাৰ নেকি হা মোৰ ঠিকাদাৰ লাইচেঞ্চ আছে মইতো খেতিয়ক এজন মোক কিয় এনেকুৱা কৈছে নিজে সেই এণ্টাৰপ্ৰাইজ এটা আছিল দেই কিবা এটা এণ্টাৰপ্ৰাইজ আছিল বনাই পেলাই চব পইচা খাইছে নিজে মোকে বুলি দালাল কৈছে সি আৰু ত্ৰিদিপ ছাৰক মই এনেকুৱা মই ধন্যবাদ দিছোঁ আপোনালোক মই গালি খালোঁ বহুত বৰ ভাগ্যটো পালোঁ সেনেকুৱা মানে শ্ৰদ্ধা নমস্কাৰ আপোনালোক গালি খাওঁ কাৰণে একদম ধন্যবাদ এনেকুৱা বৰ এইবাৰ আশীৰ্বাদটো আপোনাৰ আশীৰ্বাদ মোৰ তাতে আহি গ'ল এতিয়া ত্ৰিদিপ दैমাৰী তাত নাই এতিয়া সেইকাৰণে মই আপোনাক ধন্যবাদ দিছোঁ যদি স্পীকাৰে কৈছে মোক প্ৰুফ লাগে বুলি কৈছিল হা এই বাছবাছ সমষ্টিত এইবোৰ কৈছে যে জয় ভাৰতৰ কেণ্ডিডেট নাই হা আপুনি এতিয়া চব গম পাইছোঁ আমি আপুনি যে এজন সৰ্ববড়ো ছাৰক আপুনি হাৰাব বিচাৰিছে এইটো প্ৰুফ হ'ল না হা এই চুৰৰ জিভাটো খাটা বুলি কোৱাটো সেনেকৈ খাটা তাৰ জিভাটো খাটি গ'ল না এতিয়া মাছবাদত প্ৰীতি ৰেখা বাৰ্লা কোন হয় কাৰ কেণ্ডিডেট হয় আপুনি নাজানে নেকি হা সৰ্ববড়ো বেগৰা আছে জাম্বা আছে নি সৰ্ববড়ো এতিয়া চব গম পালোঁ যে এতিয়া ৰিহন दैমাৰী আৰু ত্ৰিদিপ दैমাৰীয়ে মাছবাছ সমষ্টিত সৰ্ববড়ো হাৰাবৰ কাৰণে প্ৰীতিৰেখা বাৰ্লাক পঠাইছে সেইটো আজি ৰখা হৈ গ'ল মানে প্ৰতিষ্ঠিত হৈ গ'ল বেৰখা যাবাই তাই হা তাৰপৰা বিধি খাৰাপ নাই গাঁৱলৈকে গৌৰ পাৰ্টি নাথাকেনে মিনিষ্টাৰ লগত যে মিনিষ্টাৰ লাগে সেইকাৰণে আমি গম পালোঁ এতিয়া সৰ্ববড়োক হাৰালে মানে ৰিহন ছাৰে মানে মিনিষ্টাৰ পাব সেইকাৰণে এতিয়া দেখা পালোঁ ত্ৰিদিপ दैমাৰী আৰু ৰিহন दैমাৰী ছাৰ এতে মানে একদম প্লেট য'ত এতে জমাকৈ থাকে সেইকাৰণে গম পালোঁ ৰিহন আমাৰ সৰ্ববড়ো ছাৰক হাৰাব বিচাৰিছে তেখেতে दिपेन बर' सारनियाव लोब जयनिं जादों हर थौजासिम नोंथाङा मा बुङो আচ্ছা আমিতো দেখা পাই আছোঁ না এতিয়া দীপেন বড়ো ছাৰৰ তাত আৰু হাজাৰ মানুহ জইনিং হ'বলৈ আহে কিন্তু আমি একটাকো পইচা দিব পৰা নাই তথাপি যে ৰাতি 2টা 3টা বজালৈ আমাৰ তাত জইনিং হ'বলৈ আহে এইটো ৰক্ষা না আপুনি চাওক ৰিহন दैমাৰী ছাৰৰ যিটো এই কাৰ্গিলত কিমান মানুহ জমা হয় আপোনালোকে আহক আশীৰ্বাদত চাব না স্থায়ী কমিটিত চাব না দীপৰ ঘৰত চাব 2টা 3টা বজালৈকে তথাপি মানুহবিলাক ৰখি মানে জইনিং হৈ থাকে চিন্তা কৰক তেতিয়াহ'লে ৰাইজৰ কাৰ লগত আছে এইটো দেখা কথা আমিতো ভাবিলোঁ আমি জিতিবই এতিয়া 100% চিয়'ৰ এতিয়া যিটো ৰিহন दैমাৰী ছাৰে মাথা গৰম হৈ গৈছে মইতো জানো এতিয়া তেওঁ কৰ্মচাৰীবিলাকে মাথা গৰম হৈছে ৱৰ্কাৰবিলাকে BPF हान्जानि रिहन दैमारिनि सुबुंफोरा गारि बोख्रबदोंमोन साननैसो मोनाबिलि এতিয়া চাওক আপুনি সুধিছে ভালে কথা সুধিছে যে ৰিহন दैमाৰীৰ যিটো ৰিহন दैमाৰী ছাৰৰ যিটো কৰ্মকৰ্তাবিলাকে এইটো বেয়া কাম কৰি আছে সিদিনা বুলি ভৈৰৱকুণ্ডত মানে গাড়ীবিলাক চব ভাঙাই দিছে এনেকুৱা কৰিব নাপায় নহয় এতিয়া ৰিহনৰ ল'ৰায়ে মোটামুটি কাৰ্গিলত বহি 8টা 9টা বজাত এনেকৈ বহি পেলাই মানুহবিলাক গেডাৰিং কৰি পেলাই কি কৰে মানুহবিলাক পঠাই দিয়ে য'ত মানে ইউপিলৰ মানুহ আছে তাৰ লগত একদম জাকাজিয়া কৰি মানে পঠাই দিয়ে এইটো ভাল হোৱা নাই এইটো ভাল লক্ষণ হোৱা নাই পাব্লিকে এনেকৈ হ'লে আপোনালোকক এনেকৈ ভোট নিদিব নহয় আপুনি ছাৰ ৰিহন ছাৰ আপোনাৰ ল'ৰাক গুণ্ডা কৰিব বিচাৰিব নালাগে এইটো বেয়া কথা এতিয়া ইয়াং ল'ৰা এতিয়া ভাল কাম কৰিব ছ'চিয়েলৰ কাৰণে ভাল কাম কৰিব লাগে এইবিলাক গুণ্ডাগাৰী কৰি মানুহ পঠাটো ভাল হোৱা নাই সেইকাৰণে মই অনুৰোধ কৰোঁ আপোনাৰ গাড়ীত আমি চব জানো মোৰ ল'ৰা আছে না আপোনাৰ গাড়ীত আপোনাৰ যি ডেকাবিলাকৰ গাড়ীত চব ৰড আছে কোঠাৰী আছে আৰু তাৰপিছত এই জুলিকা গুড়া এইটো গুড়া কৰি লৈছে এতে এইবিলাক কৰাটো ভাল হোৱা নাই দেই সেইটো ৰাইজে তাৰ বিচাৰ দিব চাব এবাৰত বেয়াকৈ হাৰিব এইকাৰণে মই কৰিব নালাগে আপুনি যদি ইলেকশ্যন খেলিছে ৰিহন ছাৰ
আপুনি ইলেকশ্যন খেলিছে যদি খেলক, ভালকৈ খেলক, যাতে আপোনাৰ কি ক'ব লগা আছে, ৰাইজৰ কাৰণে কি উন্নতি কাম কৰিব সেইবিলাক ক'লে ভাল। কিন্তু এনেকুৱা মানুহ গুণ্ডাগিৰি কৰি যিটো এনেকুৱা কৰিলেতো বেয়া হ'ব। আপোনাৰ চাব, আপোনাৰ উচিত মানে ফলটো ৰাইজে দিব গৈ আছে, চাব আপুনি। গাঁৱতে আপুনি সোমাবই পৰা নাই, মিটিং কৰিব পৰা নাই, এই কেনেকৈ হ'ব? আপুনি মিটিং কৰক না। আমি সেইদিনা মই যোৱাকালি এই খাওৰঙত গৈছোঁ, খাওৰঙত যোৱাৰ পিছত মোক বাপৰে বাপ, মইতো একদম ভৰি ধৰিছোঁ না, একদম ভৰি ধৰি বা আৰণাই দি আছে, গামোচা দি আছে, মই ভৰি ধৰি আছোঁ। বা মোক ভৰি ধৰা দেখা পাই মোকে মানে গুণ্ডাগাৰী পঠাইছে, বাপৰে বাপ 12খন পঠাইছে। মইতো গম পাইছে না। মই ক'লে ছাৰ আপুনি অলপ ছাইড হওক বুলি ক'লে, মই গাড়ী উঠি ফটাফট মই ছাইড হৈ আহিলোঁ। মোক ক'ত পাব, পাত্তা নাপায় মোক, ক'ত পাব? আপোনাৰ লগত মোৰ মানুহেই আছে, আপুনি ক'ত পাত্তা পাব মোক? আপুনি যিমান কৰক না, য'তে ইয়াতে কৰকচোন, মোক নাপায় আপুনি, নাপাব আপুনি, যিমান যি কওক নাপায়। BPF দলে যদি বিদেশ সমাজৰ গাজ্ৰি থাসাৰি খালামोबा नोंथाङा सोर দলীয় পঠন थिनगोन? আৰে এনেকুৱা যদি উল্টা পাল্টা কৈ থাকিলে নহয়। আমি খেতিয়ক বন্ধু যিমান যি ৰাইজৰ ৰাজা আছে নহয়, চব কম মই যে দীপেন বড়ো ছাৰক ভোট দিবলৈ ক'ম, ট্ৰেক্টৰ বড়ো ছবি ভোট দিবলৈ ক'ম। একবাৰ মাত্ৰ আমাৰ দীপেন বড়োক চাওক আপোনালোকে, যে কাম নকৰিলে ক'ব আপুনি। আৰু আমি হ'ল কাম কৰা মানুহ, ভৰি ধৰা মানে আমি কাম কৰা মানুহ। চাওক আজি দেখা পাইছে নেকি আপোনালোকে যে হাগ্ৰামা ছাৰৰ মানুহবিলাকে গামোচা পিন্ধাই মানুহ ভৰি ধোৱা দেখা পাইছে নেকি? তেওঁলোকে অনলি দম দিব বিচাৰি আছে। এইবিলাক কৰিব নালাগে। অশান্তি পৰিস্থিতি হ'ব পাৰে। আৰু কিবা যদি হয়, ৰিয়ন ছাৰৰ ল'ৰা ৰেছপনচিবিলিটি ল'ব লাগিব। কিবা যদি চিটুৱেশ্যন ডাঙৰ হৈ যায়, এইটো এনেকৈ যদি হয় ডাঙৰ হৈ যাব পাৰে। সেইকাৰণে অনুৰোধ কৰিছোঁ, আপোনাৰ কি ক'ব লগা আছে কওক, ভালকৈ সমাজক কওক। আমিতো খেতিয়ক সন্থাৰ পৰা কৈছোঁ, আমি পূৰা মানে আমি ট্ৰেক্টৰ ছবিকে ভোট দিবলৈ ৰাইজক মানে অনুৰোধ কৰিছোঁ। रिहन दैमारियाव नोंथाङा जे मानसि दैथायहरदोंमोन सुलुक लानो थाखाय, नोंथाङा माबाफोर सुलुक मोनदों नामा? আৰে ৰিহন दैमाৰীত ৰিহন दैমাৰী ছাৰত মই মানুহ পঠাব নেকি? মইতো সদায় ৰিপৰ্ট দি আছোঁ। মোৰ তাত কমচে কম ৰাতি 8টা বজা হ'লে মই ষ্টাৰ্ট। আৰু ৰিহন दैমাৰী ছাৰৰ কাৰ্গিলত যেনেকৈ মানুহ মাতি পেলাই লিডাৰবিলাকক মাতি পেলাই পইচা দিয়ে, বোলে তহঁতে অলপ গাঁৱটো চলাবি দেই বুলি কয়। আৰে মই কৈছোঁ পইচা চব লৈ থাকক, তাৰপিছত ভোটটো আমাক দিবি। আৰু ৰিহন ছাৰে কি কৰে, ৰাতি 2টা বজালৈকে মানে গালি কৰে। এই যে মই যে মানুহ পঠাইছে সেইটো বিচাৰি আছে, মইতো জানো না। ক'ত বিচাৰিব, ক'ত পাব? নাপায় আপুনি, মই চব জানো। ছাৰে খঙতে কৰ্মচাৰীবিলাক গালি দি আছে। এই অবিনাশে বোলে মানুহ পঠাইছে, বিচাৰচোন বুলি কৈছে। মই মানুহ আছে না, মই ক'ম আপোনাৰ 5 তাৰিখ 6 তাৰিখে আপোনালোকক জনাম নহয়। 5 তাৰিখ 6 তাৰিখে যদি অবিনাশে যদি যদি কৰিব নোৱাৰে, মোৰ অবিনাশে নহয়, মই চিধা কথা কওঁ। আৰু সেইকাৰণে এতিয়া ৰিহন दैমাৰী ছাৰে কথা গৰম হৈ গ'ল। আৰু কেনে অবিনাশে মানুহ পঠাইছে এইটো পাত্তাই পোৱা নাই মানে। সেইকাৰণে চাব, এইবাৰো চাওকচোন খেলা হৈছে। এতিয়া আমাৰ লগতে খেলা হ'ল, আৰু লগতে সৌৰভ বড়ো ছাৰৰ লগতে খেলা হৈ গ'ল। সৌৰভ বড়ো কি হাৰিব লাগে, হাৰাই দিব বিচাৰিছে, নহ'ব এনেকুৱা। আপুনি চাওক, ভালকৈ ইলেকশ্যন খেলক ৰিহন ছাৰ। আৰু এবাৰতো 3D বক্সটোতো পূৰা ধৰা পৰিলোঁ আমি 3D ছাৰক। 3D ছাৰে কি ক'ব বিচাৰিছে, সৌৰভ বড়ো ছাৰক হাৰাব বিচাৰিছে, এইটো কমপ্লিট ফ'কাছত আহি গ'ল। সেইকাৰণে ভয় কৰিব লগা নাই। বাছ আমি জিতিলোঁ, বাছ।